নিজৰ সপোনৰ ৰাজ্যত ৰজা হোৱাৰ সময় আহিছে। কেতিয়াবা ভাবিছা নেকি এই ধৰণীখনত তোৰ বাবে একো সীমা নাই? সপোনবোৰ কেৱল চাবলৈ নহয়, জীয়াবলৈহে। জীৱনত যেতিয়াই অন্ধকাৰ দেখ, মনত ৰাখিবি পোহৰৰ সৃষ্টি কৰিবলৈহে অন্ধকাৰৰ প্ৰয়োজন। তোৰ ভিতৰত থকা সেই অগ্নি বাৰু কেতিয়া জ্বলিব? কেতিয়া নিজক প্ৰমাণ কৰিবি? সময় আহিছে কাজিৰঙাৰ গড়ৰ দৰে আগবাঢ়ি যোৱাৰ, অটল, অবিচলিত, অদম্য, যিকোনো বাধাক তুচ্ছ জ্ঞান কৰি। সময় আহিছে বিহুৰ তালৰ দৰে জীৱনৰ ছন্দ থকাৰ, শক্তি আৰু সৌন্দৰ্যৰ মিলন ঘটোৱাৰ। তোৰ প্ৰতিটো পদক্ষেপেই যেন জীৱনৰ নৃত্য হ'ব। যদি বতাহ বিপৰীত দিশৰ পৰা আহে, তোৰ পক্ষই সঠিক বাটত আছো বুলি প্ৰমাণ। যদি ঢৌবোৰ ডাঙৰ হয়, তোৰ জাহাজখন সাগৰ পাৰ হ'ব বুলি চিনাকি। আজি ৰাতিৰ অন্ধকাৰক জয় কৰা সেই সূৰ্যখনৰ দৰে, যিয়ে কেৱল উদয় হৈয়ে ক্ষান্ত নাথাকে, সমগ্ৰ পৃথিৱীটোক পোহৰ কৰি তোলে। নিজক সুধিবি, মই সঁচাকৈয়ে ইমান শক্তিশালী নেকি? মোৰ ভিতৰত ইমান সাহস আছে নেকি? উত্তৰ হ'ল হয়, কাৰণ তই অসমীয়া, যি নদীৰ সন্তান, যি পৰ্বতৰ ল'ৰা, যি নিজৰ ভাগ্য নিজেই সাজিব জানে। তোৰ যাত্ৰা আৰম্ভ হ'ল, এতিয়া থামিব নাপায়। যি দূৰণিলৈ চাবি, সেই দূৰণিলৈকে যাবি, কাৰণ তোৰ বাবে সৃষ্টি হোৱা এই জগতখনত তোৰ স্থান সৰ্বোচ্চ শিখৰত। উঠি যাওঁতে ভয় নকৰিবি, কাৰণ তইয়েই ৰজা তোৰ নিজৰ জীৱনৰ ৰাজ্যৰ। তোমাৰ যাত্ৰা অব্যাহত ৰাখা। জয় আই অসম।